Hello everyone, I am Varsha and welcome back to my channel. So আজি মই বহুতে বেছি হ্যাপি বিকজ আজি মোৰ চেনেলত 20k subscribers complete হ'ল আৰু all credit goes to you guys. আপোনালোকৰ মৰম আৰু সাপোৰ্টৰ বাবে আজি মোৰ এইখিনি subscribers complete হ'ল. Thank you so much. তো আজি এইটো 20k স্পেচিয়েল ভিডিঅ' তো সেইবাবে আজি মই ভাবিছোঁ এটা প্লেণ্ট ৰুম আৰু সেই প্লেনটো ফাৰ্ষ্ট মই কিনিম টাউনৰ ফালে যাম আৰু তাত প্লেনটো কিনি উঠি কেনে ইয়াত লগাম ঘৰতে আৰু চাই থাকক কি প্লেন কিনো আৰু অলপমান আজি স্পেচিয়েল ভিডিঅ' হ'ব আৰু চাই থাকক কেনেকুৱা হয় নাজানো বাট বনাব ট্ৰাই কৰিম ভালকৈ আৰু যোৱাকালি মই এটা ড্ৰয়িং বনাইছিলোঁ আৰু ড্ৰয়িংটো আপোনালোকক এটা ঝলক দেখাই দি আছোঁ ৰ'ব এইটো তো এইটোৰ গোটেই ভিডিঅ'টো আহি আছে আপোনালোকে মোৰ চেনেলত পাবই তো ৱেইট কৰক আৰু এতিয়া মই প্লেন কিনিব যাওঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু ৰ'ব মাস্ক মেইন তো মাস্কটোতো ল'বই লাগিব নহ'লে কৰোণা ইমানে বাঢ়ি গৈছে আৰু এতিয়া প্লেন কিনিব যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক তো মই টাউন আহি পালোঁ আৰু এইডাল চাওক মই এইডাল ল'ম বুলি ভাবিছোঁ বেম্বো প্লেণ্ট আৰু ইয়াত চাওক ইমান ধুনীয়া ধুনীয়া প্লেণ্ট আছে ফুলো আছে ইমান ধুনীয়া তো ল'ব পাৰে যদি ল'ব বিচাৰে এই পুলি তোমাৰ এক্সট্ৰাকৈ ৰুব পাৰি ন আৰু মই এইডাল লৈ ল'লোঁ আৰু চাওক মেইন টাউনৰ মাজত ইমান ভিৰ হৈছে কৰোণা বুলি একো সেই নাই ইমান ভিৰ বাপৰে As long as you tell me that we ain't running out of time. Thinking about all the things we did tonight. What a time to be alive. Just you and I. এতিয়া মোৰ স্কুটিখনত অকণমান তেল ভৰাই এতিয়া ঘৰত যাওঁ Put my fire out. You turn it all around. And you. তো মই প্লেন দুটা আপোনালোকক দেখাই দিছোঁ এইটো হৈছে লাকি বাম্বো প্লেণ্ট আৰু এইটো ইনডোৰ প্লেণ্ট হয় আৰু এটা আনিছোঁ এইটোৰ কিন্তু মই নামটো নাজানো সুধিব পাহৰি গ'লোঁ তো আপোনালোকৰ যদি কোনোবাই জানে প্লিজ মোক কমেণ্ট কৰি জনাব আৰু মই প্লেনটো ভালকৈ দেখুৱাই দিছোঁ এইটো তো দুটাকে মই এটা টাবত লগাই দিম আৰু বঢ়িয়া লাগিছে আজি 20k স্পেচিয়েল বুলি এই ভিডিঅ'টোত মই কেইটামান কমেণ্ট পঢ়িম মোৰ ভাল লগা কমেণ্ট লাষ্ট তিনিটা ভিডিঅ'ৰ তো এতিয়া কমেণ্টকেইটা পঢ়োঁ আৰু আপোনালোকেও শুনি যাওক তো ফাৰ্ষ্ট কমেণ্টটো পঢ়িছোঁ ফাৰ্ষ্ট কমেণ্টটো লিখিছে মন্তেশ্বৰ বৰ্মন তুমিও ধুনীয়া চিত্ৰকাৰ এদিন তুমিও ভাল চিত্ৰকাৰ হ'বা আশা ৰাখিলোঁ থেংক ইউ ছ' মাছ ইমান ধুনীয়া এটা কমেণ্ট লিখাৰ বাবে তো নেক্সট কমেণ্ট পঢ়িছোঁ GM ব্লগছ ছাপোৰ্ট সদায় কৰি যাম বা খালি আপুনি হাৰ মানি নিদিব আগুৱাই যাওক ভাল ভাল ভিডিঅ' দিয়ক সদায় চবে ছাপোৰ্ট কৰিব থেংক ইউ আৰু মই ভাল ভাল ভিডিঅ' দিবলৈ সদায় ট্ৰাই কৰি যাম তো সেইবাবে আপোনালোকে প্লিজ ছাপোৰ্ট কৰি যাব কিবা ভুল হ'লে প্লিজ মোক ক'ব আৰু এইবাৰ নেক্সট কমেণ্টটো পঢ়িছোঁ নেক্সট কমেণ্টটো লিখিছে ৰেকিব আহমেদ তোমাৰ ঘৰ ক'ত ৰেকিব আহমেদ মোৰ ঘৰ নলবাৰী নেক্সট কমেণ্টটো পঢ়িছোঁ বিশ্বজিৎ স্বৰ্গীয়াৰী আজি প্ৰথম চালোঁ তোমাৰ ভিডিঅ' ভাল লাগিল লগতে ছাবস্ক্ৰাইব কৰিলোঁ আশা কৰোঁ ডিম্পুদাৰ দৰে এই চেনেলৰ যোগেদি আগুৱাই যোৱাটো থেংক ইউ ছ' মাছ বিশ্বজিৎ স্বৰ্গীয়াৰী ইমান সুন্দৰ এটা কমেণ্ট লিখাৰ বাবে আৰু প্লিজ ছাপোৰ্ট কৰি যাব আৰু নেক্সটটো লিখিছে ফণিতা ডেকা ৱাও ছনী মজা দে মই মইনা আৰু আগুৱাই যোৱা লাভ ইউ তো ভনিতা ডেকা মোৰ এজনী বা হয় তেওঁ মোৰ নিক নেমটো মেনশ্যন কৰি কিনে লিখিছে কমেণ্টটো আৰু মই সকলোকে কৈ দিওঁ মোৰ নিক নেম হৈছে ছনী তো সেইবাবে তেওঁ তেনেকৈ লিখিছে এইবাৰ নেক্সট কমেণ্টটো পঢ়োঁ লিখিছে সমীৰণ ৰয় ধুনীয়া ব্লগ বা লাভ ফ্ৰম বৰপেটা লাভ ফ্ৰম নলবাৰী নেক্সট লিখিছে বনশ্ৰী কলিতা তুমি ডিম্পুদাক আঁকি দিয়া ড্ৰয়িংখন ধুনীয়া থেংক ইউ এইবাৰ লাষ্ট কমেণ্টটো পঢ়িছোঁ নুপুৰ জিতা বৰচা বা প্লিজ ৰুমটোৰ ভিডিঅ' আনা তোমাৰ ৰুমটোৰ ভিডিঅ' ঠিক আছে বাৰু মই আনিম কিন্তু যেতিয়া মই নিজকে কমফৰ্টেবল বুলি ভাবোঁ তেতিয়া ৰুমটোৰ ভিডিঅ' নিশ্চয় আনিম
তো এইকেইটাই আছিল মোৰ ভাল লগা কমেণ্ট আৰু নেক্সট যেতিয়া ভিডিঅ' আপলোড কৰিম মানে এইটো ভিডিঅ' আপলোড কৰিম আপোনালোকে প্লিজ ভাল ভাল কমেণ্ট লিখিব আৰু মই নেক্সট এইটোৰ পিছৰ ভিডিঅ'টোত আৰু ধুনীয়াকৈ আপোনালোকৰ ধুনীয়া কমেণ্টবোৰ পঢ়িম আৰু এতিয়া মই প্লেনটো ৰুওঁ আৰু আপোনালোকে চাই থাকক মাটি অলপমান কম হৈ গ'ল তো সেইবাবে এতিয়া মই বাৰীত আহিলোঁ আৰু এতিয়া মাটি অকণমান খান্দো আৰু লৈ যাই আছোঁ People feeling like the light has just come. We must never stop the way. Yeah. Birds chirping and I hear my name. Grass green and so alive. Life is happy but it's so insane. We must merely make a start. Savannah, I'm coming home. Savannah, we'll never be alone. Savannah, the beauty of the world. Savannah, let's all take a walk. Savannah. প্লেনটো ৰোৱা হৈ গ'ল এইডাল প্লেন আৰু এইডাল মই আজি আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ বাবে ৰুলোঁ আৰু সকলোকে কৈছোঁ ঘৰতে থাকক সুৰক্ষিত থাকক আৰু মোৰ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই